So hello guys, welcome to my YouTube channel আৰু আজি আমি গৈ আছো বিজনীলৈ গৈ আপোনালোকক লক্ষী পূজা কেনেধৰণে চলি আছে দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'খন লাষ্টলৈকে আৰু বিজনীত গৈ কি দেখাব পাৰো আপোনালোকক। তো গাইজ আমি গৈ আছো আৰু চাই থাকক তেনেহ'লে। চ' এয়া বিকাশ দাৰ কথাত ৰাণু মণ্ডল স্পীড ব্ৰেকাৰ। আমি বিজনী আহি পালো আৰু লেথেৰে টানি লৈ সোমাই যাম পূজা পিনে। তো গৈ থাকক নে কি কোৱা? এইটো বিজনী পূজা COVID-19 পৰিস্থিতি কেনেকুৱা ধৰণৰ পূজা আমি চাবলৈ গৈ আছো। বিজনীৰ লক্ষী পূজা আৰু দেখুৱাবলৈ চেষ্টা কৰিম আমি কেনেধৰণৰ পূজা হয়নে নহয় এইবাৰ। তো গৈ থাকো। চ' এয়া আমি ধুনীয়া ৰাস্তাৰ মাজেৰে গৈ আছোঁ বিজনী পূজালৈ আৰু চাই থাকক আমাৰ লগত বিজনী পূজাত গৈ আপোনালোকক কি দেখুৱাব পাৰোঁ। চ' গৈ পাম আৰু বেছি দেৰি নাই। চ' মোৰ লগত কণ্টিনিউ হৈ থাকক আৰু মোৰ লগত গৈ থাকক। আপোনালোকক উপভোগ কৰক বিজনীৰ পূজাটো এইবাৰ কেনেধৰণৰ হৈছে। চ' চাই থাকক।
আমি বিজিনীৰ লক্ষী মন্দিৰ আৰু দেখুৱাবলৈ চেষ্টা কৰিম কেনেধৰণৰ ভিতৰত পূজা হৈ আছে। চ' চাই থাকক। চ' ইয়াৰ নাম চলি আছে। আমাৰ দিল্লীৰ এই ঐতিহ্যমণ্ডিত যিখন পূজা ৰজা বিজয়দাৰৰ দিনৰ পৰা আৰম্ভ হৈছে, কিন্তু এইবাৰ দুৰ্ভাগ্যবশতঃ 129 সংখ্যক পূজা আৰু মেলা, কিন্তু মেলাখন আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। গোটেই বিশ্বজুৰি যিটো ক'ভিড মহামাৰীৰ ৰোগ আৰম্ভ হৈছে, তাৰ পৰিপ্ৰেক্ষিততে চৰকাৰৰ ফালৰ পৰা আমি অনুমতি পোৱা নাই। অকল আধ্যাত্মিক দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি অহা 2 নৱেম্বৰলৈকে এই পূজা ভাগ অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে ৰাইজে যাতে মা লক্ষ্মীৰ আশীৰ্বাদ ল'ব পাৰে তাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। এইখিনি আৰু মেলা কমপ্লিটলি এইবাৰ কাৰণে বন্ধ ৰখা হৈছে। চ' 3 দিন হ'ব পূজা, মানে 4 দিন যোৱাকালি উন্মোচন হ'ল। অহা 2 নৱেম্বৰলৈকে মানে এইখিনি চলি থাকিব আৰু নাম প্ৰসংগই চলি থাকিব। আমাৰ অন্য মানে আমোদ বিমোদৰ কোনো ধৰণৰ অনুষ্ঠান এইবাৰ নাই। এইখিনিতে আমাৰ সীমাবদ্ধ ৰখা হৈছে। চক্ৰ এইখিনি কোৱাৰ কাৰণে ধন্যবাদ থাকিল। আৰু সকলোৱে এয়াই হ'ল আমাৰ বিজনীৰ লক্ষী পূজা। চ' এইবাৰ এনেকুৱাই আৰু বিজনীৰ পূজা, আৰু যিহেতু ক'ভিড পৰিস্থিতিৰ ফলত পূজা এনেকুৱা আৰু। চ' সেইখিনি আপোনালোকক দেখুৱালোঁ কেনেকুৱা ধৰণৰ কি আপোনালোকে চাই থাকক ভিডিঅ'খন। চ' এনেকুৱাই আৰু পূজা, কোনো এটা জাক জমকতা নাই। চ' নাম চলি আছে ভিতৰত, আৰু আমি আহিছিলোঁ সেয়া এটা ল'লোঁ আৰু গৈ আছোঁ আপোনালোকক কি দেখুৱাব পাৰোঁ বাহিৰত। চ' চাই থাকক। চ' এয়াই আৰু বিজনীৰ পূজা, সৰু সুৰা কৰি অলপ দোকান বহাইছে। ভাই পূজা কেনেকা এইবাৰ? পূজা কেনেকা চলি আছে না? এইবিলাক দোকান সৰু সুৰা কৰি বহিছে, আৰু সেইটো পূজা নাই এইবাৰ। চ' এয়াই বিজনীৰ পূজা, আৰু আপোনালোকক দেখুৱাবলৈ পাই মই ভাল লাগিছে কিবা আৰু আহি ইয়াতে। চ' চাই থাকক। অন্যান্য বছৰ এইবিলাক চব দোকানে বজাই থাকি ইয়াতে থিয়েটাৰ আহিছিল, 2-3খন থিয়েটাৰ ইয়াতে থাকিছিল, কিন্তু এইবাৰ একো নাই, চব খালী। আৰু বিজনীৰ লক্ষী পূজা এইবাৰ কোনো এটা জাক জমকতা নাই। মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ, মন্দিৰত কেনেকুৱা ধৰণৰ পূজা, এইখিনি 4 দিন পূজা হ'ব, এইখিনিকে আপোনালোকক দেখুৱালোঁ। আৰু এতিয়া আমি ফিল্ডবিলাক দেখুৱাম কেনেধৰণৰ। আগতে এইবিলাকত চব থিয়েটাৰ দোকান ৰাস্তাবিলাক চব বহিছিল, আৰু এইবাৰ একো নাই। আৰু কোনো পূজা বুলি এটা মানে অনুভৱেই নাহে। এটা বিজনী পূজা বুলি ক'লে আৰু সকলোৱে গম পায় কেনেধৰণৰ একদম দোকান একদম বজাই হৈ থাকে, কিন্তু এইবাৰ একো এটা হেৰি নাই, জাক জমকতা নাই। ত' দেখুৱাবলৈ চেষ্টা কৰিছোঁ ফিল্ডবিলাক। এতিয়া একোৱেই নাই এইবাৰ, কি মানে এটা ভালে নালাগে। এইবিলাক চব ইয়াতে চব পূজা হৈছিল, এইবিলাক চব পূজা পুৰা মেলা বহিছিল, এইবিলাক নাগৰতলা চব ভৰি পৰিছিল চব। এইবাৰ একো নাই। 4-5খন পিছত পূজা হয়, কিন্তু এইবাৰ একো নাই। কোনো এটা জাক জমকতাটো বাদে দে, এটা দোকান বুলি এটা বস্তু নাই, কোনো এটা একোৱে নাই। কি ক'ম আৰু, পূজা বুলি লগাই নাই এইবাৰ। তো এনেকুৱাই গাইজ। আৰু তো গাইজ আজিলৈ ইমানতে ভিডিঅ'খনৰ সামৰণি মাৰিছোঁ। আৰু যদি চাই ভাল পালে ভিডিঅ'খন, তো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব, লগতে বেল আইকনটো টিপি দিব। চ' টিল দেন, টাটা, বাই বাই গাইজ।